খালসা এইটো বডি হেভি আছে ইয়াৰ ইঞ্জিনও হেভি আছে ইঞ্জিনটো দেখুন এটা লাইটবিলাক জ্বলব না এইবিলাক এনে দিছে জ্বলিব জ্বলিব না ইঞ্জিনটা দেখুন সব ইয়াৰ ইঞ্জিনটো বঢ়িয়া আছে বাপরে বাপ ইমান ডাঙৰ দিছে পুৰা সেটআপ কৰা আছে ইয়াত ইঞ্জিনটো প্লাস এইটো বডি একদম এনেও দেখাটো লাগি আছে হেভি হেভি লাগি আছে সকেট জাম্পাৰো বেলেগ লাগা আছে দামী লাগা আছে সকেট জাম্পাৰটো বহুত হেভি গাড়ী পিছতো ডাবল সকেট জাম্পাৰ লগা আছে এইখন যদি কাস্টমাৰ ল'ব বিচাৰে কিমান দিব লাগিব ডাউন পেমেন্ট এইটো ম্যাক্সিমাম ডাউন পেমেন্ট দিব লাগিব 80 70 মাত্ৰ ৭০,০০০ টাকা ডাউন পেমেন্ট দি যদি খালসা টপ মডেলখন যদি আপুনি ল'ম বুলি ভাবি আছে আমাৰ গোৱালপাৰাৰ পৰা তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে ইয়াত মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম খালসা ই ৰিক্সাখন টপ মডেলখন আমাৰ গোৱালপাৰাত অন ৰোড প্ৰাইচ চলি আছে ১,৫৫,০০০ টাকা অন ৰোড প্ৰাইচ চলি আছে যদি ১,৫৫,০০০ টাকা অন ৰোড প্ৰাইচ হয় তেতিয়াহ'লে এক বছৰৰ কাৰণে ল'লে আপোনাক কিমান টকা ডাউন পেমেন্ট দিব লাগিব কিমান টকা মান্থলি EMI আহিব কিমান টকা ইণ্টাৰেষ্ট আহিব কমপ্লিট মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম এক বছৰৰ কাৰণে ল'লে আপোনাক দিব লাগিব ডিপি দিব লাগিব ৬০,০০০ টাকা মিনিমাম ডিপি আপোনাক ৬০,০০০ টাকা দিব লাগিব যদি আপোনাৰ চিভিলটো ভাল আছে মানে আগতে যদি আপুনি এখন ই ৰিক্সা লৈছে যদি আপোনাৰ কিস্তি ক্লিয়াৰ হৈছে তেতিয়াহ'লে ৬০,০০০ টাকা দিলেও আপুনি ল'ব পাৰিব এতিয়া যোনবিলাক নতুন ল'ব ইয়াৰ কাৰণে আপোনাক মেক্সিমাম আপোনাক ৭০,০০০ টাকা দিবই লাগিব ৭০,০০০ টাকা ডাউন পেমেন্ট দিয়াৰ পিছত মান্থলি EMI আহিব ৭,৫০০ টাকা মান্থলি EMI আহিব আৰু ইণ্টাৰেষ্ট মানে টোটেল ইণ্টাৰেষ্ট আপুনি যদি এক বছৰৰ কাৰণে ই ৰিক্সাখন ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব ৪,৯২০ টাকা আপোনাক সুদ দিব লাগিব এক বছৰৰ কাৰণে আৰু ইণ্টাৰেষ্ট ৰেট পৰিব 10.5 আৰু টোটেল আপোনাক দিব লাগিব ১,৬০,০০০ টাকা আপোনাৰ টোটেল পৰিব এক বছৰৰ কাৰণে ল'লে আৰু যদি আপুনি ২ বছৰৰ কাৰণে লয় তেতিয়াহ'লে আপোনাক ডিপি দিব লাগিব ৭০,০০০ টাকা মান্থলি EMI আহিব ৩,৯৪০ টাকা মান্থলি EMI আহিব টোটেল ইণ্টাৰেষ্ট মানে আপুনি যে ২ বছৰৰ কাৰণে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব আপোনাক ৯,৬১০ টাকা আপোনাক সুদ দিব লাগিব ইণ্টাৰেষ্ট ৰেট পৰিব 10.5 এটা চাওক আপুনি যদি ইয়াত বঢ়াই দিয়ে ডাউন পেমেণ্ট যদি বঢ়াই দিয়ে যদি আপুনি ১,০০,০০০ টাকা ডাউন পেমেণ্ট দিয়ে তেতিয়াহ'লে ইণ্টাৰেষ্ট ৰেট পৰিব 7.5 8.5 মানে যিমান টকা আপুনি ডাউন পেমেণ্ট বঢ়াই দিব ইমান আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো কমি যাব আৰু টোটেল আপোনাক ২ বছৰৰ কাৰণে ল'লে আপোনাক দিব লাগিব ১,৬৫,০০০ টাকা আপোনাক টোটেল দিব লাগিব ২ বছৰৰ কাৰণে ল'লে যদি আপুনি ২ বছৰটো ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ গোৱালপাৰাত যিমানখিনি শ্ব'ৰুম আছে চবতে আপোনাক চাব লাগিব য'ত আপুনি ২ বছৰ ফাইনেন্স চিষ্টেম পায় তাতে পৰা আপোনাক ল'ব লাগিব আৰু নহ'লে আপোনাক ১ বছৰ ১.৫ বছৰ আমাৰ গোৱালপাৰাত যিমানখিনি শ্ব'ৰুম আছে চবতে এভেইলেবল আছে খালি ডকুমেণ্টছ দিব লাগিব আপোনাক ভোটাৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক বাজুখন দিব লাগিব দিয়াৰ পিছত আপোনাৰ ২ ঘণ্টামান প্ৰচেছিং হ'ব প্ৰচেছিঙত যদি এপ্ৰুভ হয় তেতিয়াহ'লে মাত্ৰ ৬০,০০০ টাকা দি আপুনি এখন ঘৰত লৈ আহিব আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাব মই আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম তো আজিৰ কাৰণে ইমানে জয় অসম